সকলোলৈকে নমস্কাৰ আৰু আজি ভেন্দিৰ এটা টেষ্টি ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ আগত আৰু মই কেনেদৰে বনাওঁ আহকচোন চাই যাওঁ। আৰু এয়া দেখিছেনে ভেন্দিখিনি মই এটা ছাইজত সৰু সৰুকৈ কাটি ল'লোঁ আৰু বিলাহী দিম মই ইয়াতে এইদৰে কাটি ল'লোঁ আৰু বিলাহী পিঁয়াজ জলকীয়া আৰু এয়া কেৰাহীও গৰম হ'ব দিছোঁ। কেৰাহী প্ৰায় গৰম হৈ গ'ল, মই তেল দি দিলোঁ। তেলখিনি গৰম কৰি মই তেল প্ৰায় গৰম হৈ গৈছে। কমাই ল'ম যিহেতু মই পিঁয়াজ এতিয়া নিদিওঁ। আৰু প্ৰথমতে মই এইদৰে ভেন্দিখিনি অলপ ফ্ৰাই কৰি ল'ম। এতিয়া কাটি ৰখা বিলাহীখিনি ইয়াতে দি দিম। আৰু অলপ সময় এইদৰে ভাজি থাকিব লাগিব। এইবাৰ আকৌ লৰাই দিম। অলপ অলপ ফ্ৰাই হৈ গৈছে আৰু মই কাটি ৰখা পিঁয়াজ আৰু জলকীয়া মই এতিয়া দি দিম ইয়াতে। এয়া হৈ গৈছে ভেন্দিৰ এটা সুস্বাদু ৰেচিপি। আপোনালোকে বাৰু এইদৰে কোনে কোনে বনাই খায় জনাবচোন কমেণ্ট কৰি। আৰু মই এইদৰে বনাই খাওঁ ভেন্দি, ভাল পাওঁ এইদৰে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ।